তো হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই ৰাজদীপ আপোনালোকৰ লগত আজি এটা বিশেষ এটা ধুনীয়া ঠাইত যাবলৈ ওলাইছোঁ। তো আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ গৌৰৱৰ ঘৰৰ পৰা। তো মানে কোন ঠাইত যাম তো আপোনালোকে দেখি থাকিব, ভিডিঅ'টো কণ্টিনিউ কৰিব আপোনালোকে। চ' বলক আজি তো এটা ধুনীয়া ঠাইতে যাম নিশ্চয়। তো কোন ঠাইত যাম আপোনালোকে গম পাব ভিডিঅ'ৰ জৰিয়তে। তো থাকক, একেলগে যাওঁ বলক। তো বন্ধু বান্ধৱীসকল, এনেকুৱা বৰষুণ দিছে, তো অৱশেষত ৰেইনকোট পিন্ধিব লগা হ'ল আৰু ট্ৰাইপড খুলি হাতত, আৰু চাওক একদম গোটেই ইফালে গৌৰৱো আছে। গৌৰৱো একদম ৰেইনকোট পিন্ধি ৰেডি ৰাইডিঙৰ কাৰণে। তো আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি আছোঁ। আপোনালোকে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, চবে অলপমান মৰম দিব। বৰষুণত ভিজি গৈ আছোঁ। এইটো এটা একদম মানে বেলেগ এক্সপিৰিয়েঞ্চ। এনেকুৱা হৈছে আজি যেতিয়া বাহিৰ হৈছিলোঁ ঘৰৰ পৰা, তেতিয়া কোনো বৰষুণে নাছিল, কিন্তু এতিয়া বাহিৰ হোৱাৰ পিছত যিটো বৰষুণ আহি আছে। তো ফ্ৰেণ্ডছ, ক'ৰবাত ওলালে হেনো বৰষুণ দিয়াটো বোলে শুভ লক্ষণ, কিন্তু এইটো অলপমান বেছি শুভ লক্ষণ হৈ গ'ল নেকি। তো গাইজ, বৰষুণ এৰিছে, গৈ আছোঁ, ডেষ্টিনেশ্যন পাম আৰু। মজা পাব না, মই এটা ভিউ পইণ্ট দি আছোঁ আপোনালোকক ইয়াৰ পৰাই, তো চাই লওক। মানে কি কওঁ, মোৰ পিছফালে আপোনালোকে চাওক। অ' মাই গড, য়েছ, গৈ আছোঁ আমি, য়েছ। আপোনালোকে এটা কাম কৰিব যে মানে ভিডিঅ'টো কণ্টিনিউ চাব, তেতিয়াহে মজা পাব সঁচাকৈ। বহুত মজাৰ ঠাই সঁচাকৈ। তো বেছি বকি নাথাকোঁ, আপোনালোকে বৰিং হৈ যাব। মাই গড, অ' বন্ধুসকল চাওকচোন, চাওক কি ভিউ মাইৰি সঁচাকৈ। তো গাইজ, আহি পাইছোঁ আমি। তো এনেকুৱা এটা জাগাত ঠাইত আছোঁ আৰু কি মানে কি ক'ম, সঁচাকৈ বহুত ভাল লাগিছে। এটা 360 ভিউ মই দি দিম আপোনালোকক, তো আপোনালোকে চাই ল'ব, চাওক। এই ভাইটিজনে ক'ব কি ঠাই, ভাই কি ঠাই, ঠাইটোৰ নাম কি, মানে জেগাটোৰ নাম কি? হৰিদ্দল। আচ্ছা আচ্ছা। তো শুনিব পাৰিছে, এইটো কি জেগাটোৰ নাম, ঠাইটোৰ নাম কৈছে, মোৰ মুখতে নাহে একচুৱেলি। তো এইটো ঠাইটোৰ পৰা আমি আহি গ'লোঁ, ফটোশ্বুট কৰিলোঁ কেইটামান, ফটোশ্বুট হৈ গ'ল। তো বলক এতিয়া ডেষ্টিনেশ্যনৰ ফালে আগবাঢ়োঁ আমি। তো বন্ধুসকল, ডেষ্টিনেশ্যনত আহি ডেষ্টিনেশ্যনত য'ত আহিব লগা আছিল, আৰু তাতে গৈ যদি আমি কিবা আহি যদি একো নাখাওঁ, সেইকাৰণে খোৱাৰ বস্তু লৈ লৈছোঁ। তো বলক তাতে একদম ডেষ্টিনেশ্যনত আহিছোঁ যদিও একদম ফুল্লি ডেষ্টিনেশ্যনত গৈ লগ পাই আছোঁ আপোনালোকক। তো আপোনালোকে চাই থাকিব, বহুত মজা লাগিব, বহুত একদম মানে মজাৰ ঠাই, মানে মজাৰ ঠাই। ভিউটো মই দি আছোঁ আপোনালোকক। একচুৱেলি আমি আহিছিলোঁ ধিৰবিল। তো ইয়াতে আহি মানে বহুতে ভাল লাগি আছে হা। তো বহুতে কিবাকিবি ফটোশ্বুট চলি আছে, তাৰপিছত বহুত কিবাকিবি মানে হা, মানে ঠাইটো একদম প্লেচটো ভাল, ঠাইৰ প্লেচটো ভাল। ধিৰবিল হা। তো আপোনালোকক বেক কেমেৰাৰে এবাৰ ভিউটো দি দিওঁ না, কি কয়? তো গাইজ, যিহঁতে এনে আহিব বিচাৰে তো আহিব পাৰে। খুব ধুনীয়া ঠাই, চক্ৰশিলা ধিৰবিল বুলি কয়। তো আপোনালোকে আহিব, বহুত ধুনীয়া ঠাই, মানে এনেকুৱা প্লেচ এইটো। চবে ফটো মাৰি আছে, মানে
ফটো শ্বুট কৰি আছে আৰু ইফালে মোৰ পিছফালে চাব পাৰিছে এটা পাহাৰ আছে। আগলি বতাহে খৰালে চুপহি কাজলি জপা দুচকু। বন্ধু বান্ধৱীসকল খুবেই ধুনীয়া প্লেচ। ইফালে চাওক এই গাড়ীকেইটা ইফালে আহি আছে, গাড়ীকেইটা মানে মানুহ আহি থাকে, ডেইলি আহি থাকে, গোটেই দিন মানুহ ইয়াতে আহি থাকে। আৰু এতিয়াতো মানুহ ইমান নাই, মানে এই পিকনিকৰ দিনত বহুত মানুহ থাকে, পিকনিক খাব আহে চবে, মানে মানুহ ইমান ভিৰ হয় না কি ক'ম। মানে এনেকুৱা জেগাত মানে ইফালে মানে যিমান ঠাই আছে একদম গোটেই ঠাইতে জাগা পোৱা নাযায় পিকনিক খোৱাৰ কাৰণে। তো আপোনালোকে আহিব চবে আৰু জেগাটোৰ মজা ল'ব, এনজয় ল'ব। সঁচাকৈ বহুত ধুনীয়া প্লেচ। জিয়াই তুলিলা মুক জিয়াই তুলিলা মুক জিয়াই তুলিলা। তো ফ্ৰেণ্ডছ, মানে কি হ'ল, আমি এফালৰ পৰা আৰু এফালে আহিছোঁ। তো এইফালৰ পৰা ভিউ পইণ্টটো আৰু মজা লাগিছে, চাওক না। অ' মাই গড, চাওক না, বহুত মানুহ আহিছে, এতিয়া বহুত মানুহ আহিছে। তো এতিয়া আমি কি কৰিম, কিবা খোৱা বোৱা আনিছোঁ, মানে বতৰটোৰ ফিল লৈ যদি আমি কিবা আনি কিবা যদি লৈয়ে নাহোঁ বা যদি নাখায়ে যাওঁ তেন্তে এটা বেয়া দেখে। তো গতিকে আমিও কিবা আনিছোঁ, দেখাম কি আনিছোঁ, তো খাই যাওঁ আৰু আপোনালোকক যিমান পাৰোঁ ইয়াৰ ফিলটো দিব চেষ্টা কৰিম। তো আপোনালোকে বেক কেমেৰাৰে চাওক কেনেকুৱা লাগে। চ' গাইজ, এতিয়া যিটো লোকেশ্যনত আছোঁ, তো এইটোৰ পৰাই আমি মানে মই অলপ 360 ভিউ দিবলৈ আপোনালোকক চেষ্টা কৰিম। তো আপোনালোকে চাওক, একচুৱেলি বহুত মজা পাব। এনেকুৱা ঠাইত আহক, মনটো একদম চাফা হৈ যাব, চাফা। মানে এনেকুৱা এটা ঠাই কি ক'ম। নচুৱাই প্ৰাণ ৰন্ধ্ৰে ৰন্ধ্ৰে দেখি মন ময়ূৰীয়ে পাখি মেলি যায় এটি চাউনিতে ৰাতি হ'ল। এতিয়া খাব বহিছোঁ, এনেকুৱা বতাহ আহি আছে, এনেকুৱা বতাহ একদম ফিলটো ইমান বঢ়িয়া হৈ আছে না। তো কিবা খোৱাৰ কাৰণে আনিছোঁ আৰু কি খোৱাৰ কাৰণে আনিছোঁ আপোনালোকক দেখাই আছোঁ, ৰ'ব বেক কেমেৰাতে দেখাম ৰ'ব। লেছ 4 পেকেট আনিছোঁ, এই দুজন মানুহ না আৰু এটা এই টান্ত এইটো টান্ত আৰু এইটো হ'ল স্প্ৰাইট। তো গৌৰৱ, আমি কিন্তু আহিছোঁ ঠিকে, আপুনি কিন্তু মোক ফিডবেকটো দিয়া নাই যে মই ৰাজদ্বীপে আজি কেনেকুৱা ঠাইত লৈ আহিছে আপোনাক। আজিলৈ মই এনেকুৱা ঠাইত অহা নাই, মই কোনো জেগাত ঘূৰিবও কিন্তু আজি ৰাজদ্বীপৰ লগত এটা মানে বেষ্ট ঠাইত আহিছোঁ। মই এনেকুৱা ঠাই আজিলৈকে লাইফত দেখা নাই, মই ইমান ঘূৰি পোৱা নাই, কিন্তু আজি বহুত বেছি মজা লাগিছে। তো গাইজ, এইটো লওক, আপোনালোকে অলপ খাই লওক আৰু আমি অলপ খাই লওঁ। তো বন্ধুসকল, আমাৰ খোৱা বোৱা হৈ গ'ল। এতিয়া এই বৰষুণো আহি আছে, চাওক কেনেকুৱা কৰিছে, ওপৰত বৰষুণো দি আছে চেপচেপকৈ। তো বন্ধুসকল, ভিডিঅ'টো এতে অন্ত পেলাইছোঁ। যদি ভিডিঅ'বিলাক ভাল লাগে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, চবে মৰম দিব অলপ। আৰু কি ক'ম, তো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে, আৰু পাৰিলে শ্বেয়াৰো কৰি দিব। যদি ফেচবুকত দেখি আছে আপোনালোকে প্লিজ শ্বেয়াৰ কৰি দিব। আৰু চবকে আপোনালোকৰ বন্ধু বান্ধৱী যিমান আছে চবকে ছাবস্ক্ৰাইব কৰিব ক'ব। নিজৰ ভাই, মানে নিজৰ ভাইটি, বন্ধু, যিকোনো যিকোনো ভাবি আৰু ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে আৰু শ্বেয়াৰ কৰি দিব। তো ইয়াৰ পৰাই টাটা বাই বাই জনাইছোঁ। তো লগ পাম নতুন অন্য এক ধামাকাদাৰ ভিডিঅ'ত। তো এতিয়ালৈকে টাটা বাই 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 বাই।